চেনেল ডেজিজ ব্লগ আৰু আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ আগত আহি পালোঁ আৰু আপোনালোকে যোনকেইটা ক্লিপ দেখিছিল সেইকেইটা যোৱাকালিৰ আছিল 4 এপ্ৰিল আৰু আজি হ'ল 5 এপ্ৰিল আৰু আজি আহিব আমাৰ কলেজত নেক্সট। ত' মই আছোঁ আৰু মোৰ ফ্ৰেণ্ডবোৰ আছোঁ ভলেণ্টিয়াৰৰ ডিউটিত, সেইবাবে যাব ওলাইছোঁ সোনকালে আৰু এতিয়া বাজিছে 7:10 যাব ওলাইছোঁ, সিহঁতে আহি পাবহি। চ' যিমান দূৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম, আপোনালোকে ভিডিঅ'টো সিফালে যাব বুলি মই আশা কৰিম। এতিয়া কলেজ আহি পালোঁ আৰু হোষ্টেলত বেগটো থৈ দিলোঁ কাৰণ আজি প্ৰগ্ৰেম আছে, বিহুৰ হুচৰি আছে, তাৰ বাবে ড্ৰেছবিলাক থৈ দিলোঁ আৰু এতিয়া যাই আছোঁ মই কলেজ। লাঞ্চ টাইম, চ' আমি আহি পেলাই ৰখিছোঁ আৰু ঠিক আছে।
খোজ নাই আৰু এটা আহি আছে আমি খাই লৈ আপোনালোকক দেখাইছোঁ যিমান পাৰোঁ আৰু আজি লাষ্টত আছে আমাৰ প্ৰগ্ৰাম সকলোকে আপোনালোকে দেখাব আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক গৈ আছোঁ আৰু আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ব্যস্ততাৰ মাজত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ চ' আশা কৰি সকলোৱে চাব আৰু ডান্সৰ ভিডিঅ'টো মই মিনিটটো দিব পাৰোঁ ব্লগটোৰ লগতে নতুবা মই সেয়া কৰিম মোৰ সেইটো চেনেল যোনটো চেনেল আছে ডান্সৰ তাতে মই ব্লগটো আপলোড কৰি দিম আপোনালোকে চাব ইফালে প্ৰেক্টিছ চলি আছে আৰু আমি আহিলোঁ প্ৰেক্টিছ কৰি নেক্সট ইয়াতে আছে পাৰফৰ্মেঞ্চ আমি ইয়াতে মন্দিৰৰ ফিল্ডত প্ৰেক্টিছ কৰিব আহিছিলোঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ
ফ্ৰেণ্ডছ আৰু এতিয়া বাজিছে 7:30 আৰু মই জাষ্ট ঘৰ আহি পালোহি আৰু আন্ধাৰ হৈ গৈছে আৰু মই যিমান দূৰ বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কাৰণ যেতিয়া ভলেণ্টিয়াৰৰ কামত থকা যায় তেতিয়া আমি ব্লগ শ্বুট কৰিবলৈ অলপ বেয়া দেখি কাৰণ যিহেতুকে বাহিৰৰ পৰা আমাৰ কলেজখন চাবলৈ মানুহ আহিছে তাৰ বাবে যদি মই ডিউটিত থাকি পেলাই ভিডিঅ' বনাই থাকোঁ তেতিয়া বাহিৰৰ মানুহবিলাকে দেখাত অলপ বেয়া দেখি তাৰ বাবে মই তেতিয়া ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু যিমান দূৰ বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু just মই আহি পাইছোঁ মই ঘৰ যে ফ্ৰেছ হ'ম আৰু আজি ভিডিঅ'টো এইখিনি আছে যদি চাই ভাল পালে প্লিজ লাইক কৰি দিব আৰু নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।